এই ভিডিঅ'টো কেৱল আমাৰ মহিলাসকলৰ কাৰণে যিবিলাক মহিলাই স্বাৱলম্বী হ'ব বিচাৰিছে পুৰুষসকলে অনুগ্ৰহ কৰি এইটো ভিডিঅ' মানে নাচাব কাৰণ আপোনালোকৰ খং উঠিবও পাৰে খং উঠিলে আপোনালোকে হয়তো গালি পাব পাৰে গালি পাৰি পিনি আপোনালোকৰ মহিলাগৰাকীক মই যিকেইটা কথা ক'বলৈ বিচাৰিছোঁ সেই কথাকেইটা আপুনি মানে শুনিবলৈ নিদিবও পাৰে বা ঘৰত গালি গালাজ কৰি পিনি তেওঁলোকৰ মনটো মানে মটিভেট কৰিব বিচাৰিব সেইটো কাৰণে আপোনালোকক কৈছোঁ আপোনালোকে প্লিজ ভিডিঅ'টো নাচাব বাকী আমাৰ বাইদেউসকল আপোনালোক ভালে আছেনে সকলো ভালে আছে আমাৰ বিজিত দাই ইতিমধ্যে সকলো কথা কৈ গ'ল আপোনালোকক মই কৈয়ে আছিলোঁ বহুত দিনৰ পৰা আহিম বুলি ইয়াত কেইবাগৰাকীও মহিলাই কৈছে আপোনালোকৰ কথা মহিলাৰ কথা বিজিত দাই যে আপোনালোক স্বাৱলম্বী হ'ব বিচাৰে নিজৰ ভৰিৰ ওপৰত থিয় দিব বিচাৰে হয়নে নহয় কওকচোন আমাৰ সৰু সৰু সুখবোৰ আমাৰনো ক'ত আছে ন আমাৰ এই ধৰি লওক এটা আইফোন লোৱা দুটামান গহনা পাতি কিনা আৰু পিন্ধা সেইবোৰতেতো আমাৰ সৰু সৰু সুখবিলাক আছে ন বাইদেউ আপোনাৰ নামটো কি আছিলে শুভলক্ষ্মী ন এটা কথা কওকচোন শুভলক্ষ্মী বাইদেউ আপোনাৰ নামটো ইমান ধুনীয়া কিন্তু আপোনাৰ গুৰিত লক্ষ্মী আছেনে নাই ন সিমান নাই যিমান আছে ন এনেই 50,000 নাই সিমানো নাই কিন্তু আপুনি বিচাৰেনে আপুনি যে উন্নতি কৰি টকা পইচা কেইটামান ঘটো বিচাৰিছে ৰাইট সেইটোৱে কথা মই এইবিলাকেই বিচাৰোঁ আচলতে আপোনালোকৰ সেই সহজ সৰল মনটোৰ কাৰণে মই আপোনালোকৰ ওচৰত আহিছোঁ কাৰণ আপোনালোক কেতিয়াও বিপদত নপৰক এতিয়া মই এই কামটোৰ লগত জড়িত হোৱা আজি 2 বছৰ হ'ল আজি 2 বছৰত মই কি পোৱা নাই চাওক কি পোৱা নাই আজি মই নিজৰ পইচাই এডাল সোণৰ চেইন বহাইছোঁ এডাল সোণৰ চেইন বহাইছোঁ মই 3 লাখ টকা দি পিনি এইযোৰ সোণৰ ফুলি এইটো ডায়মণ্ড ৰিং কৰা এইযোৰ গঢ়াইছোঁ মই 2.5 লাখ টকা 3টাকৈ আঙুঠি সোণৰ গঢ়াইছোঁ আজি মই এটা আইফোন ল'ব পাৰিছোঁ এইবিলাকতো মাইকী মানুহৰ সৰু সৰু সপোন ক'বালৈ গ'লে বিয়া সকামে ফটোকপি মাৰিবলৈ মন যায় কিন্তু ভাল ফোন এটাৰ অভাৱত মাৰিব নোৱাৰে গতিকে মই চাওকচোন এইটো আইফোন লৈছোঁ নিজৰ ইনকামৰ টকাৰে আৰু এটা চাওক এই কোম্পানীটোত যিটোত মই কৰি আছোঁ SMJ এই SMJ কোম্পানীৰ ফালৰ পৰা মোক এইটো দিছে গচি বেগ দেখিছে এইটো গচি বেগ এইটোৰ দাম হ'ব 4 লাখ মান ল'ব দেখিছে কিন্তু আপোনালোকেও বিচাৰেনে এনেকুৱা বিচাৰে ন ঠিক আছে আমাৰ বিজিত দাই যে বুজাই দিলে আপোনালোকক পইচাটো ক'ত কেনেকৈ ইনভেষ্ট কৰিব লাগে তেনেকৈ মই আকৌ এদিন আহিম আপোনালোকৰ ওচৰলৈ আপোনালোকে পইচাটো মোক জমা দিব মই আপোনালোকক 70% সুতত আপোনালোকক দি থাকিম আপোনালোকৰ মূলধনটো থাকিয়ে যাব বাকী মাহে আপোনালোকক 70% মই আপোনালোকক পইচা ঘূৰাই দিম এইটো একদম নিৰ্ভৰযোগ্য SMG যিটো আমাৰ কোম্পানী আছে সেই কোম্পানীটোৱে আপোনালোকক একদম নিৰ্ভৰযোগ্যভাৱে মানে আপোনালোকৰ পইচাটো সঠিকভাৱে আপোনালোকক ঘূৰাই দিব সঠিক সময়ত একো ভয় কৰিবলগীয়া কথা নাই কাৰণ আপুনি গোটৰ পৰা পইচা লৈছে পইচা আপোনালোকৰ গুৰিত আছে ধৰি লওক আপুনি হাঁহ কুকুৰা বিকিছে বা ধান চাউল বিকিছে সেইবিলাক পইচা আপোনালোকে কি কৰিছে আপোনালোকে সেইবিলাক পইচা ঘৰৰ তেল দাইল আলু সেইবিলাক কিনি খৰচ কৰিছে হয়নে নহয় কওকচোন দিনে দিনে অকল ঘৰতে পইচাবিলাক খতম হৈ গৈছে কাৰণ সেই পইচাটো জমা কৰি আপোনালোকে যিবিলাক সুদ পায় সেই সুতে আপোনালোকে ঘৰখন চলাওক তাৰ উপৰিঞ্চি আপোনালোকে নিজৰ গহনা পাতি লওক নিজৰ ফোন লওক বেগছ পাওক আপোনালোকৰ অফাৰ থাকিব আপোনালোকে সেই পইচা জমা কৰাৰ পিছত সেইটো বাৰু মই আপোনালোকক পাছত কৈ থাকিম দেই এনেকৈ বেগ আৰু কিবাকিবি ধৰি লওক পেটি চেটি আহি থাকিব আপোনালোকৰ ধৰি লওক মানুহ চাই যোনে যিবিলাক ব্যৱহাৰ কৰে আপোনালোক ধৰি লওক এতিয়া আমাৰ গাঁৱলীয়া সমাজৰ বাইদেউহেঁত আপোনালোকলৈ ধৰি লওক আহিব এনেকুৱা বেগ আহিব চেণ্ডেল আহিব আৰু এনেকুৱা মোবাইল চোবাইল আহি যাব এইটো লটাৰী ছিষ্টেমত কোনে কেতিয়া জিকিব ঠিকনা নাই এতিয়া চাওক মই আজি 2 বছৰত কি পাইছোঁ এখন অডি পাইছোঁ এখন মাৰ্চিডিজ পাইছোঁ ধুনীয়া ধুনীয়া গাড়ী মোৰ জীৱনটো মানে বহুত এতিয়া সুখৰ বহুত দুখৰ আছিলে আগতে এতিয়া মই মানে সেইকাৰণে মোৰ নিজৰ সুখবিলাক যে উপভোগ কৰিছোঁ গতিকে আপোনালোককো মই তেনেকৈ উপভোগ কৰাই দিব বিচাৰিছোঁ আপোনালোকে পইচাটো গোটৰ পৰা লৈ পইচাটো আপোনালোকে মানুহটোৰ হাতত জমা নিদিব আমাৰ নিচিনা নিৰ্ভৰশীল মানুহৰ হাতত জমা দিব আৰু আপোনালোকৰ ঘৰ নদন বদন জয় জয় ময় হ'ব কথাষাৰ আপোনালোকে বুজি পাইছে নহয় মোকতো চিনি পাইছেই ন আপোনালোকে মইতো আপোনালোকক ভালকৈ জানো কাৰণ বিজিত দাহঁতৰ গাঁৱৰে যেতিয়া মই আপোনালোকৰ লগত মানে খুব ভাল আৰু দিয়কচোন আপোনালোকৰ কথা কৈয়ে থাকে আমাৰ গাঁৱৰ মানুহখিনি বহুত সহজ সৰল বুলি সেই সহজ সৰল মনটোৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি ভয় খাইছে ন না 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 একদম আপোনালোকে ঠগ নাখায় আপোনালোকৰ পইচা সঠিক টাইমত ঘূৰাই দিম আমাৰ কোম্পানীটোৰ নাম আপোনাক কৈ দিছোঁ আপোনালোকে লিখি ল'ব SMJ মিনিক হৈছে চলাখী মহিলাৰ জাল গতিকে এই চলাখী মহিলাৰ জালত আপোনালোকে পইচা জমা থ'ব জমা থোৱাৰ পাছত আপোনালোকে সুতে মূলে সকলোবিলাক ঘূৰাই পাব সুতকিলা আগে পাব তাৰপিছত পাব আপোনালোকৰ যিবিলাক মূল আছিলে সকলোবিলাক পাব এক মিনিট হেল্ল' কওক
অঁ ঠিক আছে মই এখন মিটিং এটেণ্ড কৰি মই তাত গৈ আছোঁ কিমান ওলাইছে অঁ 30 গৰাকী ন ঠিক আছে মই গৈ আছোঁ তেওঁলোকক অলপ দেৰি ৰ'বলৈ কওক মই দেৰি নকৰোঁ আপোনালোকক থুলমূলকৈ বুজাই থ'লোঁ গতিকে আপোনালোকে পইচাবিলাক ঘৰত নথৈ আমাৰ হাতত জমা দিয়ক আমি আপোনালোকক যি কৰিব লাগে কৰিম একদম নিৰ্ভয়ে মোৰ আৰু 30 গৰাকী মহিলা আৰু এটা মিটিং আছে মিটিঙত ৰৈ আছে মানে তেওঁলোকক গুৰিলৈ যাব লাগে গতিকে আপোনালোকে বেয়া নাপাব আপোনালোকে যোনে জইন হ'ম বুলি ভাবিছে আপোনালোকে কাইণ্ডলি আপোনালোকৰ হেৰি কি বুলি কয় ফোন নাম্বাৰ আপোনালোকৰ নাম চামবিলাক জনাব মই পটককৈ ছেভ কৰি ল'ম এটা কাম কৰি যাব মোৰ এই মিটিং আছে যে মিটিঙত আপোনাৰ দেৰিও হ'ব পাৰে গতিকে আপোনালোকে এটা কাম কৰিব আপোনালোকে বহী এখনত লিখি দিব নহ'লে মোৰ নাম্বাৰটো দি দিবাচোন বিজিতা এই আপোনালোকে মেছেজ কৰি দিব হা মোক মই আপোনালোকক ৰেজিষ্টাৰ কৰি দিম আৰু কিন্তু মিনিমাম আপোনালোকে 50,000 থ'ব লাগিব হা প্ৰথম তাৰপিছত আপোনালোকে আৰু যদি দিয়ে সুতটো আপোনালোকে বেছি পাব লাখছত হয়তো বেছি পাব আপোনালোকে 50,000ত আপোনালোকক 70% দিম আপোনালোকে লাখৰ ওপৰত যদি থয় তেন্তে আপোনালোকক 90% 95%কৈ মই দিম অঁ ঠিক আছে আপোনালোকে বুজিটো পাইছে ন ধুনীয়াকৈ অঁ পইচাবিলাক গতিকে আমাক জমা দিব আমি আপোনালোকক সুকলমে ঘূৰাই দিম ঠিক আছে মোৰ ফোন আহি আছে হ'ব মই এতিয়া আপোনালোকৰ পৰা বিদায় ল'ব লাগিব আৰু ইমান ফোন আহিছে ঠিক আছে হ'ব মোৰ মানে কি গাড়ীত AC আছে যে ইয়াত মানে ACও নাই গৰমত বহুত মানে দিগদাৰ হৈছে বেয়া নাপাব হা আপোনালোকে ঠিক আছে আহিছোঁ শুভলক্ষ্মী বাইদেউ আহিছোঁ দিয়ক আকৌ লগ পাম